নমস্কাৰ, এইটো আছে মেণ্টজি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটিৰ অসমীয়া উপন্যাস পেপাৰখনৰ। ইয়াৰ প্ৰথম কুৱেশ্যনটো লিখা হৈছিল ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ বৈশিষ্ট্যসমূহ। ইয়াতে মই বৈশিষ্ট্যবিলাক পইণ্ট ৱাইজ লিখি গৈছিলোঁ। বেছি লিখা নাই। ইয়াৰে লিখিছিলোঁ মৎস্যগন্ধাৰ মেনকা চৰিত্ৰটো বিশ্লেষণ কৰা। মেনকা চৰিত্ৰটো নাৰী চৰিত্ৰ আছিল। নাৰী চৰিত্ৰটোৰ বিষয়ে অলপ উল্লেখ কৰিছোঁ। ইয়াৰ পিছত আছিল দুৰ্গা আৰু গিৰিবলৰ বিষয়ে অলপ লিখিব দিছিল। মই প্ৰথমতে লিখিছিলোঁ যে দুৰ্গা চৰিত্ৰটোৰ বিষয়ে লিখিছিলোঁ। তাৰপিছত লিখিছিলোঁ গিৰিবালা, মই ইয়াতে কমপ্লিট কৰিছিলোঁ। ধন্যবাদ।